আমি গোসাইগাঁও জিলা আলিমু আপাদৰ উদ্যোগত এখনি আয়োজক কমিটি গঠিত যে কাৰ্যকৰ্তাসকলৰ সহযোগত 22তম ৰংজালী বৈশাগু বিদায় পৰ্ব অৰ্থাৎ বড়োসকলৰ মাজত আজি আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্টত মানে যি উৎসৱ আমি মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ প্ৰাকৃতিকৰ লগত সম্পৰ্ক থকা ৰংজালী বৈশাগৰ যি উৎসৱ সেইটো আমাৰ বড়ো জনগোষ্ঠীৰ মাজত পৰম্পৰাগত এখন মানে ট্ৰেডিশ্যনেলি কালচাৰেল এটা যেনেকৈ যুগ যুগান্তৰ পৰা চলি আহিছে সেইটো বড়ো জনগোষ্ঠীৰ মাজত এখন মানে ক'ব গ'লে যিটো বড়ো জনগোষ্ঠীৰ পৰিচয় তথা বৈশাগু হিচাপে এখন আমি বড়ো ভাষাত যিটো কওঁ আলিমু বুলি কোৱাৰ লগে লগে আমি নিশ্চয়কৈ স্বীকাৰ কৰিব লাগিব ইয়াত বড়ো জাতিৰ অস্তিত্ব বড়ো জাতিৰ মানে চিনাকি যিটো পৰিচয় ইয়াৰ গোটেই কথা সোমাই আছে অসমৰ যিটো সংস্কৃতি ইয়াত বিহু যেনেকৈ পালন কৰা হয় ঠিক তেনেকৈ আমাৰ বৈশাগু বড়ো জাতিৰ মাজত এখন যিটো নেকি এইটো কি বুলি কোৱা হয় বড়ো জাতিৰ অস্তিত্বত বিহুক বাদ দি কিনি বা বৈশাগুক বাদ দি আমি হয়তো ব্যক্ত কৰিব নোৱাৰোঁ গতিকে 22 আমাৰ আজি গোসাইগাঁও জিলা আলিমু আপাদৰ দ্বাৰা বৈশাগু বিদায় পৰ্ব সেইটো অনাগত দিনবোৰতো যাতে আয়োজিত হৈ থাকে সেইটো কামনা থাকিব এটা পৰম্পৰাগতভাৱে আমাৰ যিটো নেকি বিহু উদযাপনৰ নামত যে আয়োজন আমাৰ সাংস্কৃতিক কাৰ্য উদযাপিত হয় সেইটো অনাগত দিনবোৰতো নিশ্চয়কৈ চলি থাকিব তথা আজিৰ যে আমাৰ 22তম যে বিহু উদযাপন সেইটো এইবেলি নিশ্চয়কৈ বেলেগ ধৰণৰ উদযাপন কৰিবলৈ যোজা কৰা হৈছে বিগত দিনত যদিও বা পালিত হৈছিলে আমাৰ নৱপ্ৰজন্মৰ উদ্যমেৰে ধুনীয়াকৈ উদযাপন কৰিবলৈ যত্ন কৰা হৈছে গতিকে মই আশাবাদী অনাগত দিনত নিশ্চয়কৈ পৰম্পৰাগত যিটো আমাৰ জনগোষ্ঠীয় উৎসৱ তথা বিহু যিটো ফেষ্টিভেল সেইটো ধুনীয়াকৈ ইয়াত পালন কৰিবলৈ সক্ষম হ'ব এইটো মই আশা কৰোঁ